চকু জপাই ৰাখিম। এতিয়া লাহেকৈ দুয়োখন হাত আঁঠুৰ পৰা লাহেকৈ উঠাই লাহেকৈ দুয়োখন হাত আঁঠুৰ পৰা উঠাই লাহেকৈ বুকুৰ ওচৰলৈ লৈ আনিব। নমস্কাৰ ভংগীমাত চকু জপাই ৰাখিম। চকু জপাই ৰাখি আমি বৰ্তমান প্ৰাৰ্থনা পাঠ কৰিম। সংঘ সর্বম সংবদাধ্বম শম্ভো মনাংসি জানতা দেবভাগম যথা পূর্বে সঞ্জনানা উপাসতে সঞ্জনানা উপাসতে। অৰ্থাৎ আমি সকলোৱে প্ৰেম সহকাৰে একেলগে আগবাঢ়ো, একেলগে কওঁ আৰু সকলোজনেই যাতে জ্ঞানী হওঁ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আমি যেন সকলো কৰ্তব্য সুন্দৰভাৱে পালন কৰি আগবাঢ়িব পাৰোঁ। লাহে লাহে দুয়োখন হাত বুকুৰ ওচৰৰ পৰা নমাই আমাৰ আঁঠুত স্থাপন কৰিম, হাতৰ তলুৱা আকাশৰ ফালে, আৰু লাহে লাহে নিজৰ সময়লৈ চকু মেলিব পাৰে। এতিয়া লাহেকৈ আমি বহি থকা অৱস্থাৰ পৰা থিয় হ'ম, দণ্ডস্থিতিলৈ আহিম। লাহেকৈ নিজৰ সময়লৈ বহাৰ পৰা আমি লাহেকৈ থিয় হ'ম, দণ্ডস্থিতি। দণ্ডস্থিতিলৈ আহোঁতে প্ৰথমতে আমি ডিঙিৰ সঞ্চালনলৈ আগবাঢ়িম। আমি প্ৰথমতে ডিঙিৰ সঞ্চালনৰ ক্ষেত্ৰত আগলৈ আৰু পিছলৈ মূৰটো লৈ যাম। এটা উশাহ ল'ব, মূৰটো চিধা ৰাখিব, উশাহ এৰি এৰি লাহে লাহে মূৰটো সন্মুখলৈ হাওলাই দিব, থুতৰি গলধনত লগাব। পুনৰ লাহে লাহে উশাহ ল'ব, মূৰটো চিধা কৰিব, উশাহ এৰি এৰি আমি পিছফাললৈ মূৰটো লৈ যাম আৰামেৰে। পুনৰ উশাহ ল'ব, মূৰটো চিধা কৰিব, পুনৰ সন্মুখলৈ আমি হাউলি যাম, থুতৰি পুনৰ গলধনত। পুনৰ উশাহ ভৰাম, মূৰটো চিধা কৰিব, উশাহ লৈ লৈ পিছলৈ যাম। লাহে লাহে উশাহ ভৰাই পুনৰ মাজলৈ আহিব। বিশ্ৰাম প্ৰথম পৰ্যায় আমি সমাপন কৰিছোঁ। দ্বিতীয় পৰ্যায়লৈ আমি গৈ আছোঁ। এইবাৰ আমি মূৰটো সোঁ কান্ধত আৰু বাওঁ কান্ধত পেলাই দিম। এটা উশাহ ল'ব, মূৰটো চিধা ৰাখিব, উশাহ এৰি এৰি লাহে লাহে মূৰটো সোঁ কান্ধৰ ফালে পেলাই দিব। উশাহ লৈ মাজলৈ আহিব, উশাহ এৰি এৰি বাওঁ কান্ধত পেলাই দিব। পুনৰ উশাহ ল'ব, চিধা হ'ব, উশাহ এৰি এৰি সোঁ কান্ধৰ ফালে পেলাই দিব। পুনৰ উশাহ লৈ চিধা হ'ব আৰু এবাৰ কৰিম, বাওঁ কান্ধৰ ফালে মূৰটো হাওলাই দিব। অতি সুন্দৰ। লাহে লাহে মাজলৈ আহিম, বিশ্ৰাম। দ্বিতীয় স্তৰো আমি সমাপন কৰিছোঁ। তৃতীয় স্তৰলৈ আহিম। পুনৰ লাহে লাহে আমি উশাহ ল'ম, উশাহ লৈ লৈ আমি এইবাৰ নিজৰ সোঁফাললৈ চাম, মূৰটো সম্পূৰ্ণ সোঁ দিশে ঘূৰাই দিব, সোঁফালে চাম, সোঁ কান্ধৰ ফালেৰে আমি দৃষ্টি লৈ যাম। লাহে লাহে উশাহ ভৰাব, মাজলৈ আহিব, উশাহ এৰি এৰি আমি লাহে লাহে বাওঁফাললৈ লৈ যাম, দৃষ্টি বাওঁফালে। উশাহ ভৰাব, মাজলৈ আহিব, আৰু এবাৰ কৰিম, মাজলৈ আহিব, উশাহ এৰি এৰি লাহেকৈ সোঁফালে। পুনৰ উশাহ ল'ব, চিধা হ'ব, বাওঁফাললৈ আহিম, লাহে লাহে মাজলৈ আহিম, বিশ্ৰাম।
তৃতীয় স্তৰ আমি সমাপন কৰিছোঁ। চতুৰ্থ স্তৰত আমি মূৰটো ঘূৰাম সন্মুখৰ ফালৰ পৰা পিছফাললৈ আৰু বাওঁ ফালৰ পৰা ঘূৰাই আনি সন্মুখলৈ। গতিকে লাহেকৈ এটা উশাহ ল'ব, উশাহ এৰি এৰি লাহেকৈ মূৰটো সন্মুখলৈ হাওলাই নিব। গলধনত আমাৰ থুতৰি সংস্থাপন কৰিব। এটা উশাহ ভৰাই লাহেকৈ সোঁফালৰ পৰা মূৰটো ঘূৰাব, পিছলৈ যাব, পিছৰ পৰা বাওঁফালেৰে ঘূৰাই আনি সন্মুখলৈ প্ৰথম চক্ৰ। পুনৰবাৰ কৰিম, ঘড়ীৰ কাটাৰ দিশত সোঁফালৰ পৰা ঘূৰাই নিব, পিছলৈ যাব, বাওঁফালৰ পৰা ঘূৰাই আনি তললৈ। আৰু এবাৰ কৰিম, সোঁফালৰ পৰা লাহেকৈ মূৰটো ঘূৰাই নিব, পিছলৈ যাম, বাওঁফালৰ পৰা ঘূৰাই আনি সন্মুখলৈ আহিম, বিশ্ৰাম। এতিয়া আমি ঘড়ীৰ কাটাৰ বিপৰীত দিশে কৰিম। বাওঁফালৰ পৰা মূৰটো ঘূৰাব এটা উশাহৰ সৈতে, বাওঁফালেৰে মূৰটো লৈ যাম পিছফাললৈ, সোঁফালে, সোঁফালৰ পৰা সন্মুখলৈ। পুনৰবাৰ বাওঁফালৰ পৰা আৰম্ভ কৰিম, পিছফালে, সোঁফাললৈ ঘূৰাই আনি সন্মুখলৈ। আৰু এবাৰ লাহে লাহে বাওঁফালৰ পৰা ঘূৰাই ঘূৰাই